हेलो फ्रेंड्स की खबर आशा करूँ आपनालोक সকলো ভালে আছে। আজি এই ব্লগটো মোৰ বাবে বহুত স্পেশাল হয় কাৰণ ইয়াত আপোনালোকে মোৰ ফ্যামিলি সকলো মানুহকে দেখা পাব আৰু এই ব্লগটো বহুত দিনৰে হয় কিন্তু মোৰ দিয়া হোৱা নাছিলে। আজি আপোনালোকৰ লগত মই শেয়াৰ কৰিছো। আশা কৰো আপোনালোকে ভাল পাব। যদি ভাল লাগে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেন্ট কৰিব। আহক তেন্তে এই ব্লগটো আৰম্ভ কৰো। এয়া বাৰ্থডে দিনা ৰাতিপুৱা সময়ত মোৰ আব্বা আম্মাহঁতো আহিছিলে। আমি সকলো একেলগে কাজিৰঙালৈ গ'লোঁ, তাতে সময়কণ পাৰ কৰিলোঁ। খুবেই ভাল লাগিলে, ফেমিলি টাইম এটা স্পেণ্ড কৰিলোঁ চবেই। এনেকুৱা সময়বোৰ খুব কম পোৱা যায় আজিকালি, যিহেতু ইমান ব্যস্ততা থাকে মানুহৰ জীৱনত। তাৰ মাজত এনেকুৱা সময়বোৰ বহুত স্পেচিয়েল হৈ যায় আৰু মেমৰিজ হৈ সদায় থাকি যায়। এয়া আমি মন্দুৰ ৰেজৰ্ট গৈছিলোঁ। মই প্ৰথমবাৰ গৈছিলোঁ, ভালেই লাগিলে আৰু তাত যোৱাৰ পিছত এনেকুৱা লাগিছিল যে আৰু কনষ্ট্ৰাকশ্যন হৈ আছে আৰু বহুতখিনি কৰিব লগা আছে, কিন্তু তথাপিও চিনেৰীবোৰ বহুত ভাল লাগিলে। এয়া তাতে চাংঘৰ এটা আছিলে, মই কি জানো উঠিব মন গ'ল, অলপমান এনেই উঠিলোঁ। এয়া পিছদিনাখন বাৰীলৈ গৈছিলোঁ শাক পাচলি আনিবলৈ। তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আমাৰ বাৰীত এতিয়া নতুনকৈ কি কি লাগিছে। সঁচাকৈ ঘৰৰ পাচলিৰ সোৱাদটোৱে বহুত বেলেগ হয়। পিছে আমি এতিয়া পুনেলৈ আহিলোঁ। এই ব্লগটো মই ইয়াত অহাৰ পিছত দিছোঁ। ঘৰত থকা সময়কণ সঁচাকৈ বহুত ফ্ৰেছ পাচলি খাব পালোঁ, বহুত ভাল লাগিলে। আৰু লকডাউন দিয়াৰ কাৰণে আমি ইমান দিন তাত থাকিব পাৰিলোঁ। সঁচাকৈ বহুত ধুনীয়াকৈ দিনকেইটা পাৰ হ'ল। এইবোৰ পালে গাজৰ মাজতে অলপমান হালধিও লগাই দিছে। এয়া মাছ ৰ'দত দি শুকুৱাইছে। পাচলি চিঙা হৈ গ'ল, এতিয়া যাওঁ।
ঘৰতে কুকুৰাজনী পোৱালি দিলে। দেখিছে নেন্সি কিমান পানী খেলি ভাল পায়, তাই মানে বহুত ভাল পায় গা ধুই। এয়া আমাৰ ব্ৰিক ইণ্ডাষ্ট্ৰিটোত তাতে পিকনিক খাইছিলোঁ। মোৰ মা পাপাহঁতো আহিছিলে, আমি সকলোখিনি মিলি এনেকৈ পিকনিক খালোঁ, খুব ভাল লাগিলে। তাৰে অলপমান ভিডিঅ' কৰি ৰাখিছিলোঁ, আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। কেতিয়াবা আপোনালোকক মোৰ ঘৰৰ মানুহবিলাকৰ লগত ভালকৈ চিনাকি কৰাই দিম। এইবাৰ বহুত ব্যস্ত আছিলোঁ, সময় নহ'ল কৰিবলৈ ব্লগ ভালকৈ, সেইকাৰণে এয়া তাতে এটা কিটচেন আছে, এয়া চাওঁ কি বনাই আছে তেওঁলোকে, চাবলৈ আহিলোঁ। এয়া খোৱা সময়ত মাছৰ তৰকাৰী বনাইছিলে, ৰুটি আৰু আণ্ডা ফ্ৰাই কৰিছিলে আৰু চিকেনৰ গ্ৰেভি আৰু আমাৰ নহৰু খাই কিছুমানে, আপোনালোকে কোনে বাৰু ভাতৰ লগত কেঁচা নহৰু খাই ক'বচোন। বহুত ভাল হয়, খাব লাগে, প্ৰেছাৰ থকা মানুহৰ কাৰণেও বহুত ভাল হয়। কেঁচা নহৰু খালে বহুত ভাল হয়, বহুতখিনি হেল্থ বেনিফিট আছে। Abah ada filas tak? Amma. নিউ ইয়াৰ্ছৰ আগদিনা আমি মাছ পুৰি খাইছিলোঁ, খুব ভাল লাগিলে। আবাই মাছ পুৰিছিলে, মেৰিনেট কৰি ৰাখিছিলে আগবেলাতে। মই কেতিয়াও মাছ এনেকৈ পুৰি খোৱা নাছিলোঁ, কিন্তু সঁচাকৈ বহুত ভাল লাগিল খাই। ঘৰত থকা দিনকেইটা বহুত এনজয় কৰিলোঁ, যিহেতু ঠাণ্ডা আছিলে। আমি চবেই জুই ফুৱালোঁ, খুব এনজয় কৰিলোঁ, ফেমিলি টাইম স্পেণ্ড কৰিলোঁ, বহুত ভাল লাগিলে। তাৰে অলপমান মেমৰিজ কিছুমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আশা কৰোঁ আপোনালোকৰ এই ব্লগটো চাই ভাল লাগিল। মোৰ ব্লগটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ, থেংক ইউ ছ' মাছ। আৰু মোক আগুৱাই যাবলৈ আপোনালোকে মৰম দিব।